হাওড়াঘাটৰ বালিজানাত অনুষ্ঠিত হৈ আছে কাছাৰহে আলোনৰ 15 দিনীয়া প্ৰশিক্ষণ কেচিএছকে ধৰি কেইবাটাও সামাজিক সাংস্কৃতিক সংগঠনৰ সহযোগ APDCL ডংকামকাম সংমণ্ডলৰ অধীনৰ মাষ্টাৰ ৰোল কৰ্মীৰ বিৰুদ্ধে অভিযোগ উম্পানৈ APDCL কাৰ্যালয় জৰুৰী সেৱাৰ বাবে নাই ত্ৰাণ নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া পাইছো অসমীয়া প্ৰাইম টাইমৰ পিটং বাতৰিলৈ হাওড়াঘাট বালিজানত ৰাছিঞ্জা আছাঙৰ নেতৃত্বত চলি আছে কাছাৰহে আলোনৰ 15 দিনীয়া প্ৰশিক্ষণ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু হাওড়াঘাট কাৰ্বি সাংস্কৃতিক সমিতিৰ সহযোগত তথা ডিফু ৰাছিঞ্জা আছাঙৰ নেতৃত্বত চলি আছে এই 15 দিনীয়া কাছাৰহে আলোনৰ প্ৰশিক্ষণ তথা কৰ্মশালা ইতিমধ্যে পাহৰণি গৰ্ভত লীন যাব খোজা কাৰ্বি সমাজৰ বাবে আপুৰুগীয়া কাছাৰহে আলোন তথা বিননি গীত কাৰ্বি আংলং জিলাৰ প্ৰান্তে প্ৰান্তে বহুল প্ৰচাৰিত আৰু জনপ্ৰিয়তাৰ বাবে বিগত কেইবা বছৰৰ পৰা উদ্যোগ লৈ আহিছে ডিফু ৰাছিঞ্জা আছাঙৰ এই উদ্যোগ বহু পৰিমাণে সফল হৈছে কাছাৰহে আলোনক কাৰ্বি সাংস্কৃতিক সমিতি তথা কাৰ্বি কালচাৰেল ছ'চাইটিও কাৰ্বি পৰম্পৰাগত সাংস্কৃতিকৰ ভিতৰত অন্তৰ্ভুক্তি কৰিছে যাৰ বাবে জনপ্ৰিয়তা দুগুণ বাঢ়িছে বৰ্তমানৰ সময়ত উল্লেখ্য যে কাছাৰহে আলোনৰ কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত ৰাছিঞ্জা আছাঙৰ কেন্দ্ৰীয় কমিটিৰ উপ সভানেত্ৰী কাৰণ হাছেপি সম্পাদিকা ফুলমতী তেৰণপি তথা আছাঙৰ আন সদস্য প্ৰমুখ্য ইএন খনসিং ৰংপি হাওড়াঘাট তথা বালিজান মাণ্ডলিক কেচিএছৰ বিষয়ববীয়াসকল উপস্থিত থাকে আনহাতে উক্ত দিনা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ইএম খনসিং ৰংপিয়ে বালিজান মাণ্ডলিক কেচিএছৰ কাৰ্যালয়ৰ বাবে প্ৰস্ৰাৱগাৰ শৌচাগাৰৰ লগতে ৰান্ধনীশাল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে Bangsa seke aputha bangalili ninjingtum ela bangalili nincharumpit theke charhe walamang ke kenangso apto ke e kongre pongthai tang ho e nane hemsu tang ho e hemsu langlo longsi lahaya kamang ke klemdam kita la pulei litum klemong lo bulang le laso charhe bangke birbong su thaklong lo si rasinja amai to dikupen bang salang le patir kilo alang le tu thampo apenke populo la art and culture in per asa to panongpon manpeng da do la ke charli to man mage la ma tipon ko penili nali to mangdo ninjeng tung ibangya por hutame tinike sapemar do bhansi abang suase ke bange panongpon le tema stanon owe imietum tame sarmar so do ei kesar do ma kisuman alu na temu bange ke thane ani hangta mane oboloba ache tai chelong le dra sonda do Karbi Youth Festival ini mana litum peran pangtang punu teman, na lam dun temu tabong lo. Ofisi tame sarmar so tum, apa genon kisuman akar bi teman akhelo charli dampo, kedak Karbi ngom sebang det penapi, ikan ribat dim rokom. Kicini kingtung teman kicinya thai celong le jo ini peran akisun dulu. Si sarmar so tum istame ini litum sarmar cing romamai, istame litum hokun aja istame lo he. Pason isi hokun si itu pinsho marambong konta asoseke hauragar angkang mangke TV poni basin itu cisikon Dengang Parasip report Kap News APDCL টংকামকাম সংমণ্ডলৰ অধীনস্থ এগৰাকী মাষ্টাৰ ৰোল কৰ্মীৰ অদ্ভুত কাণ্ড বিদ্যুৎ ট্ৰান্সফৰ্মাৰ লগাবৰ বাবে হিতাধিকাৰী ৰাইজৰ পৰা ঘৰে প্ৰতি 500 টকাকৈ তুলিলে কিন্তু ট্ৰান্সফৰ্মাৰ কিনাৰ দূৰৰে কথা বৰঙণিৰ সমুদায় ধন ৰতন দাস নামৰ মাষ্টাৰ ৰোল কৰ্মীজনে উত্তৰস্থ কৰি পেলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে বিগত দুটামাহে নিশা হলে সম্পূৰ্ণ আন্ধাৰত ডুব যায় দুৱাৰমলা পৰিষদীয় সমষ্টি অগুৰি অঞ্চল পৰিত্ৰাখন হিচাপে অঞ্চলটোৰ ৰাজ্যে দায়িত্বত থকা মাষ্টাৰ ৰোল কৰ্মী এই সম্পৰ্কে পোষ্ট কৰা ট্ৰান্সফৰ্মাৰ এটা কিনাৰ কথা ব্যক্ত কৰে সেই অনুসাৰে অগুৰি 45টা পৰিয়ালে ঘৰে প্ৰতি 500 টকাকৈ তোলাৰ লগতে পূৰ্বৰ 63 কিলোৱাটৰ 100 কিলোৱাট বিদ্যুৎ দিয়া হ'ব পোলাত মাষ্টাৰ ৰোল কৰ্মী ৰতন দাসৰ হাতত দিয়ে টকাখিনি কিন্তু মূৰকত নাই ট্ৰান্সফৰ্মাৰ নাই টকা সমুদায় টকাখিনি দাসে উত্তৰস্থ কৰা অভিযোগ আনিছে স্থানীয় অগুৰি ৰাইজে আনহাতে এই সন্দৰ্ভত টংকামকাম APDCL ইঞ্জিনিয়াৰ চেৰলংকি টপিয়ে এই বিষয়ে একো অৱগত নহয় বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে উল্লেখযোগ্য যে বিদ্যুৎ বিভাগৰ ট্ৰাক উম্পানৈ APDCLৰ অতি প্ৰয়োজন হলেও বৰ্তমানে এনে ব্যৱস্থা নাই
শীঘ্ৰে এখন বিভাগীয় ট্ৰাক প্ৰদানৰ দাবী তুলিছে ৰাইজে। আমি ৰাইজে 500 উঠাই পেলাই সব মানে যিমান কনজুমাৰ আছে উঠাই পেলাই আমি নিজে লাইনমেনক কলো যে লাইনমেনক সুধিলো ট্ৰান্সফৰ্মাৰটো ব্যৱস্থা কি আছে। লাইনমেন ৰতন দাসে ক'লে ইয়াৰ ব্যৱস্থা আছে, আপোনালোকে পইচা অলপ দিব লাগিব। এতিয়া আমি প্ৰতি গাঁৱৰ কনজুমাৰ বিলাকে 500 উঠাই পেলাই তেওঁক দিলো। তেওঁ তাৰ বিনিময়ত তেওঁ আমাক এইটো আনি দিছে। কিন্তু প্ৰকৃততে আমিতো ইলেক্ট্ৰিচিয়ান নহয়। ট্ৰান্সফৰ্মাৰটো 100 নে 63 সেইটোও গম নাপাওঁ। কিন্তু নতুন কালাৰ কৰা নতুনে নে পুৰণা তাকে পুৰণিকে কালাৰ কৰি দিছে চাগে। কিন্তু যিটো বিচাৰিছিলে আমি কৈছিলে 100, কিন্তু 100 নহয় চাগে। লোড শেডিং কৰিবতো পাৰিব না নাই নোৱাৰিব, লোডটো ল'বই নোৱাৰে। যিটো হিচাপত পাৱাৰটো পাব লাগে সেই পাৱাৰটো আমি পোৱা নাই। তেতিয়া মানে ট্ৰান্সফৰ্মাৰ লগাবলৈ ৰতন দাস লাইনমেন আহিছে। তাৰপাছত মানে এই কালেকশ্যন কৰাটো আমাৰ গাঁৱৰ পৰাহে কালেকশ্যন কৰিছে, গাঁৱৰ পৰা ঘৰে ঘৰে কনজুমাৰৰ পৰা 500কে আমি কালেকশ্যন কৰিছো। আচ্ছা, সেই সময় এইটো কিবা ৰতন নে কিবা আছিলে, সেইটো অহা সময় কিবা কোনোবা অফিচাৰৰ পৰা আহিছিলে নেকি? খালি Sokuta mifan ini ke napar juga dah rotong tapi gari bang hak pensipiti mana AGM office pensipiti AGM pensipiti mili kiri pita kali tapi dalam solam mengai mili tachini lor le je gari ami kopi ala dak krem bukena than lo pen pula ini fan je gari memucot si pinai ate ajo firlo ke siksa dah dia ami pulote sonsi kamta claim me poma masalah me poma siksa dulu lah bang ahlo basi ela so gari pilam man ke AGM principi mili chini tumde lah আচ্ছা, ante so teng pensi higher authority tuhan wakena di approval aphan pada pensi lah alang itu naik approval lo mili pensi approval ta pinunji ba recommendation pinunji je laso di mono konjubar olo lasi capacity kita untuk sinali ba apaki no tanga tengleni pinunji ji kita laban di mili recommendation ta tengleni pinun por mane jong si konjubar ba to lo te alo ke ko lasi existing mane non la ni no da atas semua elot edit pulote aketke ba menu na ko so tendency hata gesi na section si semua banke no gaji na thona ni kasi la so putar banke response hinoda no na ni to ko ni ke no si chini lo ba apake chini dunde de lo response hinoda so tendency blazer la ni chini dunde Pongkam ko mapake din tayong report kat news. হামৰেন বেচৰকাৰী সংগঠন SRT প্ৰশংসনীয় পদক্ষেপ। হামৰেন নগৰৰ ভিন্ন প্ৰান্তত অৱস্থিত স্কুলসমূহৰ ছাত্ৰ ছাত্ৰীসকলক লৈ বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা। উঠি অহা নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ খেলৰ প্ৰতি উৎসাহ যোগাবলৈ শাৰীৰিকভাৱে সুস্থ ৰাখিবলৈ হামৰেন ৰেচিডেঞ্চিয়েল খেলপথাৰত বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰা হৈছে। হামৰেন বেচৰকাৰী সংগঠন SRT এই উদ্যোগক যথেষ্ট শলাগ লৈছে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক তথা পিতৃ মাতৃয়ে। খেলৰ শুভাৰম্ভণি অনুষ্ঠানৰ উপলক্ষে আয়োজিত তথা SRT সভাপতি লুনচি টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত হামৰেন পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ মণিৰাম তেৰণ, ডিভাইন স্পাৰ্ক ইংলিছ একাডেমীৰ শিক্ষক ৰঞ্জিত ৰংহাং প্ৰমুখ ভালেসংখ্যক বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। Actually, this program, one-day program, actually is from the DLSA West Karbi Anglong Hamren. As per their direction, it is entrusted to us for the NGO Hills Region Development Foundation NGO to conduct a one-day games and sports program. Actually, it is supposed to organize at the children home, but since there is no children home in Hamren, we request the DLSA District Legal Service Authority Hamren to conduct, instead of that, to conduct the inter-school competition because of the pandemic. As we know that most of the activities among the students are being not able to use. That is why it is fortunate today that we got a chance to organize this inter-school games and sports competition for the student, and as we see that the students are happy because of the pandemic, the games and sports activities are already excluded. So after this pandemic, it is very fortunate for us to conduct this program, and I thank the DLSA District Legal Service Authority West Karbi Anglong Hamren for giving us this opportunity for the NGO to conduct this program. Hamren para fundo ko report kat news. সমস্যা সমাজিক বিৰতি।
It's midnight and you're struggling to find a medical store to get a medicine? Now, it's not a thing to be worried about. Alon Medical Store, the first ever medical store opened by Among the Karbi. It's open 24/7 and you would find all kind of medicine over here. And you can also order medicine that are unavailable at the moment. So visit Alon Medical Store opposite Defu Medical College. To know more, contact 936503718. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত অসম প্ৰকাশন পৰিষদৰ বঁটা প্ৰাপক তথা বিশিষ্ট কবি চাৰিত হানছেৰ নতুন কবিতা গ্ৰন্থ টাম হিদি আমিৰৰ দেওবাৰে কৰা হয় শুভ উন্মোচন হাংটং পাব্লিকেশ্যনৰ উদ্যোগত প্ৰকাশিত এই কবিতা গ্ৰন্থখনি শুভ উন্মোচন কৰে বিশিষ্ট মহিলা শ্ৰীমতী পূৰ্ণিমা ফাংছবি আৰু শ্ৰীমতী কাবে ইংলিংপিয়ে বিশিষ্ট লেখক তথা কবি ৰা ইংটিৰ পৰিচালনাত কবিতা গ্ৰন্থ উন্মোচনী সভাত এডিবি কলেজৰ প্ৰফেচাৰ অৰিন্দম বৰকটকী বিশিষ্ট কবি ভৱপ্ৰসাদ দেউৰী পাৰি ৰংপি জয়সিং টকপি কাৰণ হানছেপি বীৰেন ইংহি আৰু প্ৰাক্তন বিধায়ক মানসিং ৰংপি প্ৰমুখ ভালেসংখ্যক সন্মানীয় ব্যক্তিসকল উপস্থিত থাকে অসমীয়াত তেখেতে যিবোৰ কবিতা লিখিছে মই পঢ়াৰ যিখিনি সুযোগ পাইছোঁ প্ৰথম কথা মই নকওঁ যে তেখেতৰ অকল যিটো ফোক ফ্ৰেছনেছ এইটো কাৰণে কবিতা ভাল বুলি মই কোৱা নাই কবিতাৰ যিটো অৰিজিনেলিটি সেই গোটেই কথাটো তেখেতে কবিতাত এই ধৰণে ধৰি থাকে আৰু বিষয়বস্তুৰ গভীৰতা ইমান গভীৰলৈকে তেখেত গৈছে আৰু যিটো জনসংস্কৃতি কবিতাক যিটো জনসংস্কৃতি বুলি কয় সেইটো শাৰদ হানছেক তেখেতৰ কবিতাত ধৰি ৰাখিছে মই আচলতে শাৰদ আৰু নিজেৰ পৰা তেওঁলোকৰ সমূহ কিতাপ গোটাই লৈছিলোঁ প্ৰকাশত এটা দীঘলীয়া লিখাৰ উদ্দেশ্য হোৱা নাই কিন্তু দুমাহৰ ভিতৰতে মই এইটো লিখি দিম বুলি আশা কৰিছোঁ কৈ মই আমনি দিব নিবিচাৰোঁ কিন্তু আৰু এটা অনুভৱ কৰিছোঁ আজি এই মুহূৰ্তত আমি আগত শুনিছিলোঁ আংটং এটা শব্দ আংটং প্ৰতিধ্বনি কাৰ্বি শব্দ 1987 আমি এই দ্বীপত এখন কাব্য আলোচনী চলাইছিলোঁ তাৰপিছত আজি ইয়াত এই মুহূৰ্তত শুনিছোঁ HT হাংটং হাংটং মানে ইমিডিয়েট যিটো শব্দটো বুজা হয় আংটং নিউজ টেক্স ৰিপৰ্ট কাক নিউজ কাম সকলোৱে কৰে নিজৰ প্ৰয়োজনৰ বাবে উপাৰ্জন কৰে নিজৰ পৰিয়ালটোৰ সুখৰ বাবে কিন্তু নিজৰ ব্যক্তিগত উপাৰ্জন ব্যয় কৰি আন দহৰ প্ৰয়োজন পূৰণ কৰিবলৈ প্ৰয়াস কৰাটো বিৰল তথা প্ৰশংসনীয় কথা কাম সকলোৱে কৰে নিজৰ প্ৰয়োজনৰ বাবে উপাৰ্জন কৰে নিজৰ পৰিয়ালটোৰ সুখৰ বাবে কিন্তু নিজৰ ব্যক্তিগত উপাৰ্জন ব্যয় কৰি আন দহৰ প্ৰয়োজন পূৰণ কৰিবলৈ প্ৰয়াস কৰাটো বিৰল তথা প্ৰশংসনীয় কাম ডিফুৰ বিশিষ্ট ব্যৱসায়ী মোহন তাৰ নিজৰ ব্যক্তিগত উপাৰ্জন ব্যয় কৰি 2 নং তলামৰা চাৰিআলিত সৌৰশক্তি চালিত ষ্টেট লাইট লগাই দি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী মোহন তাৰ ডিফু স্থিত মালৌ অফছেটৰ স্বত্বাধিকাৰী হোৱাৰ উপৰিও বিভিন্ন সামাজিক সংস্থা তথা সংগঠনৰ সৈতে ওতঃপ্ৰোত জড়িত আছে তলামৰাৰ পৰা ৰাংচিনা বে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ